হাই আজিৰ বিষয়টো হ'ল দ্বন্দ্বচিত্ৰ বিশেষকৈ SSC 2012 চনত অহা দ্বন্দ্বচিত্ৰটো মই সমাধান কৰিম কাৰণ সেই দ্বন্দ্বচিত্ৰৰ কোৱেশ্যন কেইটাৰ ভিতৰত অনুপাত শতাংশ সকলোখিনি বস্তুৱে লুকাই আছে প্লিজ সাবস্ক্ৰাইব आवर চেনেল ফৰ মোৰ such ভিডিঅ'ছ লেটছ সলভ ইট নাও 2012 SSCত অহা দ্বন্দ্বচিত্ৰটো আছিল এনেকুৱা দ্বন্দ্বচিত্ৰটো চোৱাৰ আগেয়ে ইয়াৰ ওপৰত লিখা থকা কথাখিনি ভালদৰে পঢ়ি চাব লাগে কথাখিনিত লিখা আছিল যে এটা নিৰ্দিষ্ট এলেকাত ছাত্ৰ-ছাত্ৰীবোৰে কি মাধ্যমেৰে স্কুললৈ যায় তাৰ ভিত্তিত উপস্থাপন কৰা এখন সুন্দৰ দ্বন্দ্বচিত্ৰ এতিয়া দ্বন্দ্বচিত্ৰটোলৈ চালে তাত x অক্ষত যাতায়াতৰ মাধ্যমবোৰ লিখা আছে য'ত কাৰ বাছ মোপেড বাইসাইকেল ৰিক্সা লিখা আছে আৰু y অক্ষত কিছুমান ডাক চিহ্নৰে নম্বৰ লিখা আছে যিবোৰে ছাত্ৰৰ সংখ্যা বুজাইছে ইয়াত এক ইউনিট সমান 10 জন ছাত্ৰ বুজাইছে অৰ্থাৎ 2 4 6 এনেকৈ দাগ লিখা আছে গতিকে 2 এ 20 বুজাইছে 4 এ 40 তেনেকৈ এতিয়া যদি আমি কাৰৰ দ্বন্দ্বচিত্ৰডাল চাও ই 6 টাচ কৰিছে অৰ্থাৎ কাৰেৰে যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 60 জন বুজাইছে ঠিক তেনেকৈ বাছেৰে যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 14 আৰু 16 ৰ মাজত আছে গতিকে ই 15 বুজাইছে অৰ্থাৎ 150 জন বুজাইছে ঠিক তেনেকৈ মোপেড 11ত আছে গতিকে 110 বুজাইছে ঠিক তেনেকৈ বাইসাইকেল 180 আৰু ৰিক্সাই 160 বুজাইছে কালেক্টেড ডাটাখিনি ভালদৰে লিখি লোৱা হ'ল ইয়াৰ পিছত দ্বন্দ্বচিত্ৰখিনি চোৱাৰ কোনো প্ৰয়োজন নাথাকে সো নাম্বাৰ 1 কোৱেশ্যনটো আছিলে অঞ্চলটোত কিমানজন ছাত্ৰ-ছাত্ৰী আছিল সো এইটো এনসাৰ কৰিবলৈ হলে আমি সকলো ধৰণৰ যাতায়াত ব্যৱস্থা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাখিনি যোগ কৰি দিলেই হ'ব আৰু উত্তৰটো হৈ যাব 660 দ্বিতীয় কোৱেশ্যনটো আছিলে কিমানজন ছাত্ৰই বাইসাইকেল আৰু ৰিক্সা ব্যৱহাৰ কৰে গতিকে বাইসাইকেল আৰু ৰিক্সা ব্যৱহাৰ কৰা ছাত্ৰ-ছাত্ৰী 180 আৰু 160 যোগ কৰি দিলে উত্তৰটো পোৱা যাব গতিকে উত্তৰটো হ'ব 340 কোৱেশ্যন নম্বৰ 3 আছিলে কিমান শতাংশ ছাত্ৰই বাছ ব্যৱহাৰ কৰে সো ইয়াৰ কাৰণে ইউজ অফ ফৰ্মুলাটো হ'ল বাছ ইউজ কৰা ছাত্ৰৰ সংখ্যা ডিভাইডেড বাই টোটাল ছাত্ৰৰ সংখ্যা পূৰণ 100% নিজস্ব মানখিনি বহুৱাই দিয়াৰ পিছত পোৱা গ'ল 150 ডিভাইডেড বাই 660 ইনটু 100% সো 00 কাট যায় ইয়াৰ পিছত 15 আৰু 66 দুয়োটাকে 3 ৰে কাট যাব 15 হৈ থাকিব 5 আৰু 66 হৈ যাব 22 ইয়াৰ পিছত 22 আৰু 100 দুয়োটাকে 2 ৰে কাটিলে 22 হৈ যাব 11 আৰু 100 হৈ যাব 50 5 আৰু 50 পূৰণ কৰিলে ওপৰত 250 আৰু তলত 11 এতিয়া 11 ৰে 250 হৰণ কৰিলে 22 বাৰ যায় আৰু তথাপি 8 বাকি হয় সো ইয়াক যদি আমি সমষ্টত লিখো সমষ্টটো হৈ যাব গৈ 22 সমষ্ট 11 ভাগৰ 8 অন্তিম কোৱেশ্যনটো আছিল কাৰ আৰু ৰিক্সাৰে যোৱা ছাত্ৰৰ সংখ্যাৰ অনুপাত কিমান ইয়াৰ বাবে ব্যৱহৃত সূত্ৰটো হ'ল কাৰত যোৱা ছাত্ৰৰ সংখ্যা ডিভাইডেড বাই ৰিক্সাত যোৱা ছাত্ৰৰ সংখ্যা নিৰ্দিষ্ট মানখিনি বহুৱালে পোৱা যাব 60 ডিভাইডেড বাই 160 00 কাটি যাব ইয়াৰ পিছত 6 আৰু 16 দুয়োটাকে 2 ৰে হৰণ যাব সো 6 ৰ ঠাইত থাকিব 3 কাৰণ 3 দুগুণ 6 আকৌ 16 ৰ ঠাইত থাকিব 8 কাৰণ 16 8 দুগুণ 16 গতিকে ওপৰত থাকিব 3 আৰু তলত থাকিব 8 সো অনুপাতটো হৈ যাবগৈ 3:8 এনেকুৱা প্ৰবলেম এটা যিকোনো ৰিটেন টেষ্টৰ বাবে মোষ্ট ইম্পৰ্টেন্ট আৰু 2012 ৰ এই SSCৰ কোৱেশ্যনটোত যেহেতু ভগ্নাংশ শতাংশ সকলো লুকাই আছিল সো সমাধান কৰি দিয়া হ'ল সো hope you understand see you next